আপুনি নতুন পেন কাৰ্ড বনাব বিচাৰে নেকি? যদি বনাইছে আপোনালোকৰ নাম ভুল আছে, ডেট অফ বাৰ্থ ভুল আছে, দেউতাৰ নাম ভুল আছে, কাৰেকশ্যন কৰিব বিচাৰে নেকি? যদি বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, কি ডকুমেণ্ট লাগিব। কাৰণ 2026 চনত যোৱা 1 এপ্ৰিলৰ পৰা চৰকাৰে বহুতো নিয়ম সাল সলনি কৰি দিছে পেন কাৰ্ড এপ্লাইৰ ক্ষেত্ৰত। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, তেতিয়াহ'লে সকলোখিনি কথা গম পাই যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল বটনটো টিপি দিব। কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আগন্তুক দিনতো লৈ আহিম। তো মোৰ ভিডিঅ'ৰ লগতে থাকিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নিউ ৰুল ফৰ পেন কাৰ্ড এপ্লাই 2026। তো 2026ত কি নিয়ম চেঞ্জ হৈছে নতুন পেন কাৰ্ড এপ্লাই ক্ষেত্ৰত বা কাৰেকশ্যনৰ ক্ষেত্ৰত, তো আমি জানো। তাৰে কাৰণে আপোনালোকে কেইটামান কুৱেশ্যন এনচাৰ জানিব লাগিব। তো কুৱেশ্যন এনচাৰকেইটা মই জনাই দি আছোঁ। পেন কাৰ্ডৰ ফুল ফৰ্ম কি? পেন কাৰ্ডৰ ফুল ফৰ্ম হৈছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। এজন মানুহৰ ক্ষেত্ৰত এটাই একাউণ্ট হয় আৰু এইটো চিৰস্থায়ী হয়। এইটো দুনাই বনাব নোৱাৰি। যদি আপোনালোকে দুটা বনাই, এটা ছাৰেণ্ডাৰ কৰিব লাগিব আৰু এটা ৰাখিব লাগিব। পেন কাৰ্ড কোনে ইছ্যু কৰে? তো ইনকাম টেক্স ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়াই পেন কাৰ্ড ইছ্যু কৰে। কাৰণ আমাৰ সকলো টকাৰ লেনদেন বা যিকোনো ক্ষেত্ৰতে তো পেন কাৰ্ড আমাক ইছ্যু কৰে ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়া, তেওঁলোকে নজৰ ৰাখিবলৈ। পেন কাৰ্ড আমাক কিয় লাগে? পেন কাৰ্ড আমাক লাগে সকলো ধৰণৰ টকাৰ লেনদেন এজ এ ID প্ৰুফ হিচাপতো পেন কাৰ্ড কাম কৰে। তো ID প্ৰুফ হিচাপত আৰু বেংক একাউণ্ট বনাবৰ কাৰণে বা চৰকাৰী যিকোনো টকা ৰিলেটেড সুবিধাৰ কাৰণে আমাক পেন কাৰ্ড লাগে। পেন কাৰ্ড কিমান ধৰণৰ হয়? তো পেন কাৰ্ড মই জনামতে 10 ধৰণৰ আছে। তাৰে ভিতৰত ইণ্ডিভিজুৱেল পেন কাৰ্ডে বেছি বনায়। টাইপছ অফ ইণ্ডিভিজুৱেল পেন কাৰ্ড। তো 2 টাইপছত ইণ্ডিভিজুৱেল পেন কাৰ্ড আছে। এটা হ'ল মেজৰ পেন কাৰ্ড আৰু এটা হ'ল মাইনৰ। মেজৰ সেইবিলাকে যিবিলাক মানে 18 বছৰৰ ওপৰত মানুহে যিবিলাক বনায় সেইটো হৈছে মেজৰ। আৰু মাইনৰ হৈছে 18 বছৰ তলত যিসকলে পেন কাৰ্ড বনায় তেওঁলোকৰ। পেন কাৰ্ড বনাবলৈ কি ডকুমেণ্ট লাগে? পেন কাৰ্ড বনাবলৈ দুটা ডকুমেণ্টেই লাগে। এটা হ'ল ID প্ৰুফ আৰু এটা হ'ল ডেট অফ বাৰ্থ প্ৰুফ। এই দুটা ডকুমেণ্ট হ'লে আপোনালোকে পেন কাৰ্ড এপ্লাই কৰিব পাৰিব। পেন কাৰ্ড ক'ত বনাব পাৰি? তো পেন কাৰ্ড আপোনালোকে CSC চেণ্টাৰ, অনলাইন নাইবা অফলাইন পেন কাৰ্ড অফিচতো গৈ ফৰ্ম ফিল আপ কৰি পেন কাৰ্ড বনাব পাৰি। পেন কাৰ্ড বনাবলৈ কিমান সময় লাগে? পেন কাৰ্ড বনাবলৈ 10 পৰা 15 দিন সময় লাগে। এই কেইদিনৰ ভিতৰতে পেন কাৰ্ড আপোনালোকে বাই পোষ্ট ঘৰত আহি যায়। এতিয়া আহিছোঁ আমি মেইন পইণ্টত, যাৰ বাবে এই ভিডিঅ'টো মই বনাই আছোঁ। যে চৰকাৰে কি নিয়ম সলনি কৰিছে পেন কাৰ্ডত। আগত আমি অকল আধাৰ কাৰ্ড দিয়ে পেন কাৰ্ড বনাই দিব পাৰিছোঁ। তো এতিয়াৰ পৰা আপোনালোকে আধাৰ কাৰ্ডৰ লগত যিকোনো ডেট অফ বাৰ্থ প্ৰুফ দিব লাগিব। তাৰ কাৰণে এফিডেভিট হ'ব পাৰে, তাৰপৰা নতুন ভোটাৰ কাৰ্ড হ'ব পাৰে, আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, মেৰিজ চাৰ্টিফিকেট, এইবিলাক দি আপোনালোকে নতুনকৈ পেন কাৰ্ড এপ্লাই কৰিব পাৰে। এইটো অকল মেজৰৰ ক্ষেত্ৰত। মাইনৰৰ ক্ষেত্ৰত কি হ'ব? তেওঁলোকৰ ডেট অফ বাৰ্থ প্ৰুফ দিব, লগতে আধাৰ কাৰ্ড দিব আৰু লগতে ছিগনেচাৰ ফটো আৰু দেউতাৰ ডকুমেণ্ট দিব লাগিব। দেউতাৰ আধাৰ কাৰ্ড তলত ছিগনেচাৰ কৰি নাইবা মাকৰ আধাৰ কাৰ্ড তলত ছিগনেচাৰ কৰি দিব লাগিব। তেতিয়াহে আপোনালোকৰ পেন কাৰ্ড নতুনকৈ হ'ব। আৰু কাৰেকশ্যনৰ ক্ষেত্ৰতো একেই নিয়ম। যদি আপোনালোকে বিচাৰে আপোনালোকৰ পেন কাৰ্ড বনাবৰ কাৰণে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে। মই নাম্বাৰটো হোৱাটছএপ নাম্বাৰটো লগাই দিম। আপোনালোকে ডকুমেণ্টছ হোৱাটছএপ কৰিলে অতি কম খৰচত মই পেন কাৰ্ড এপ্লাই কৰি দিম আপোনালোকক। আৰু এসপ্তাহৰ ভিতৰত আপোনালোকক বাই পোষ্টত ঘৰত গুচি যাব। লগতে মই ডায়েগ্ৰামটো দি আছোঁ। আপোনালোকে যদি ইণ্ডিভিজুৱেল এপ্লাই কৰিব খোজে তথাপি আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি জনা হওক ষ্টেপ বাই ষ্টেপ কেনেকৈ পেন কাৰ্ড আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকৰ ডকুমেণ্টখিনি একলগ কৰিব। ডকুমেণ্ট যদি আপোনালোকৰ বয়স 18 বছৰৰ ওপৰত তেতিয়াহ'লে আধাৰ কাৰ্ড
ডেট অফ বাৰ্থ প্ৰুফ, ছিগনেচাৰ আৰু ফটো লাগিব। এই 4টা বস্তু লাগিব। আৰু যদি 18 বছৰ তলত হয় তেতিয়াহ'লে আধাৰ কাৰ্ড, ডেট অফ বাৰ্থ প্ৰুফ, লগতে দেউতাৰ আধাৰ কাৰ্ড, দেউতাৰ ছিগনেচাৰ আৰু মাইনৰৰ ফটো, এইকেইটা ডকুমেণ্ট লাগিব মাইনৰৰ ক্ষেত্ৰত। তাৰপিছতে আপোনালোকে কি কৰিব, ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট খুলি তাতে আপোনালোকে নিউ পেন কাৰ্ড এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰি ফৰ্মখন ফিল আপ কৰি আপোনালোকে ছাবমিট কৰি প্ৰচেছিং ফি আছে 107 টকা, সেইটো দিলে আপোনালোকে এখন একনলেজমেণ্ট ৰিচিপ্ট পাব। ৰিচিপ্টটো প্ৰিণ্ট কৰি ল'ব। তাৰপিছতে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ পেন কাৰ্ডখন প্ৰিণ্ট হ'ব। প্ৰিণ্ট হোৱাৰ পিছত ইনকাম টেক্স ডিপাৰ্টমেণ্টে বাই পষ্টত আপোনালোকে পেন কাৰ্ড ফৰ্মত যি এড্ৰেছ দিছে, যি পিনক'ড দিছে, সেই পিনক'ডৰ পষ্টেল অফিচত আপোনালোকৰ পেন কাৰ্ডখন আহি যাব। 10 পৰা 15 দিন সময় ল'ব। তো এনেকৈ আপোনালোকে ঘৰত বহিয়ে আপোনালোকৰ পেন কাৰ্ডখন এপ্লাই কৰিব পাৰিব।